ৰুমৰ বহুত কাম আছিলে, কামখিনি কৰিলোঁ, গোটেইখিনি কাম কৰিলোঁ, কাম কৰি গা পা ধুই আজৰি হৈ ল'লোঁ। তাৰপিছত ধুনীয়াকৈ ভাত চাত বনাম আৰু কণী বইল কৰিলোঁ, কণীৰ দম বনাম, তাৰপিছত ভাত বনাম। কণীটো বইল কৰি কিনে ভাত বনাবলৈ চাউল চাইছোঁ, টেমাত চাউলেই নাই, খাওঁ এতিয়া ভাত। এতিয়া আকৌ ক'ত চাউল আনি কিনে ভাত বনাব, এতিয়া হোটেলত ভাতটো খাই আহোঁ। মোৰ ভাগৰ ভাতকেইটা খাই আহিলোঁ আৰু এইফালে লক্ষ্যও ভাত খাই কিনে এয়া বাচন ধুই আছে বেচেৰাটো। এই বৌক লৈ আহ ঘৰতে, লৈ আহ। আৰু ভাত পানী খাই অকণমান জিৰাই কিনে এতিয়া ওলাই আহিলোঁ অলপ বাহিৰৰ পিনে অলপ ঘূৰি আহোঁ বুলি। আৰু এতিয়া আমি পাই গ'লোঁ এইটো আমিনগাঁও চেকপোষ্টৰ পৰা আমি জালুকবাৰীলৈকে যাম, বেছি দূৰত নাযাওঁ। আৰু এই চেকপোষ্ট পাৰ হৈ ব্ৰিজ পাই গ'লোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে আৰু ভালে থাকক, সুস্থ থাকক। ময়ো ভালে আছোঁ আৰু মই দীপ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ' লৈ। আৰু এইফালে বাইকখন ছাইডত লগাই দিছোঁ, ইয়াতে বেছি অসুবিধা নাই, এইটো ৰাস্তাৰে গাড়ী মটৰ বেছি আহে হ'লেও কম আহে, মানে তলত যেনেদৰে আহে, তলত যেনেদৰে চলি থাকে ওপৰত তেনেকুৱা গাড়ী মটৰ নাই, ওপৰত গাড়ী খুব কম আহে। আচুকত গম পাইছেনে নাই? ঠাইখিনি চাই কিনে গম পাইছেনে কিবা? আৰু লগত লক্ষ্য আছে দিয়ক, লক্ষ্যক দেখুৱাই দিছোঁ, এইটো লক্ষ্য আহিলে থাকে মোৰ লগত। আপোনালোকৰ পুৰণ জালুকবাৰীখন মনত আছেনে নাই? মাজতে এটা গোল পাক আছিলে, তাৰ চাৰু চাইডে গাড়ীবিলাক ঘূৰি ঘূৰি গৈছিলে, গোল পাকখনৰ মাজত পানী ওলাই আছিলে। মনত আছেনে পুৰণ জালুকবাৰীখন? এইখন হৈছে এতিয়া নতুন জালুকবাৰী। এইখন নতুন জালুকবাৰী অভাৰব্ৰিজৰ ওপৰত আছোঁ আমি। মানে এইটো চাইড হৈছে আপুনি জালুকবাৰীৰ পৰা লখৰা খানাপাৰা চাইডে যাব পাৰিব। আৰু ইয়াৰ পৰা আপুনি যদি এইফালে আহে, এইফালে যাওক, এইটো আমিনগাঁৱৰ পৰা আহে, আমিনগাঁও বাইটা চাৰিআলি চাংচাৰি আমিনগাঁও চাইডৰ পৰা আহি কিনে এইখন হৈছে অভাৰব্ৰিজৰ তলৰে গুচি যায়। পুৰণ জালুকবাৰীখনৰ একো চিনে নাই ইয়াতে, একোৱেই চিন নাই পুৰণ জালুকবাৰীখন। বহুতে পাহৰিয়ে গৈছে, ময়ো পাহৰি গৈছোঁ, পুৰণ জালুকবাৰীখন ভালদৰে মনত নাই, কিন্তু জানো যে পুৰণ জালুকবাৰীখন অলপ অলপ মনত আছে। আৰু এতিয়া নতুন জালুকবাৰীখনৰ দৃশ্য চাওঁ, এইখন অভাৰব্ৰিজ, আমি এইখন অভাৰব্ৰিজৰ ওপৰতে আছোঁ। আৰু এইপিনে হয়তো হৈছে ভূপেন হাজৰিকাৰ সমাধিক্ষেত্ৰ। মই আপোনাক ব্ৰিজৰ তলৰ পৰা দেখুৱাই আছোঁ। এইটো ৰাস্তা যে, এইটো ৰাস্তা আপুনি গুৱাহাটী চিটিত যাব পাৰিব এনেকৈ। এইটোৱে জালুকবাৰী মেইন পইণ্ট, এইটোতো হাইৱে হয়। আৰু এইফালে তলত মানুহ ৰখি আছে, গাড়ী ৰখি আছে। আৰু আপুনি এয়াৰপৰ্টত যদি যায়, লখৰা চাইডৰ পৰা আহি এয়াৰপৰ্ট যাব লাগিলে সেইটো সৰু ৰাস্তাটোৰে সেইপিনে এয়াৰপৰ্ট যাব লাগিব। আৰু এনেকৈ অভাৰব্ৰিজখনৰ ওপৰেৰে আহিলে এইটো এনেকৈ যাব পাৰিব। আৰু এইপিনে বেলিটো চাওক না, কি ধুনীয়া লগা হৈছে। আৰু এইফালে গুৱাহাটীত হাইৱেৰ কাম চলি আছে ন, সেইকাৰণে পাহাৰ খান্দি কিনে পাহাৰটো ভাঙিবই লাগিব, উপায় নাই। ৰাস্তা বনাব লাগিলে ভাঙি কিনে ইয়াতে ৰাস্তা বনাই আছে। আৰু বাকী বেলেগ কি চাব, ইয়াততো চব অট্টালিকাবিলাকে দেখা পাব, বেলেগ নাই জালুকবাৰীত আৰু অকল অট্টালিকাবিলাকে। আৰু মোৰ গাড়ী পুৰণ হ'ব পাৰে দিয়ক, হেলমেট নতুন আছে, যোৱাকালি আনিছোঁ নতুন হেলমেট। মানে আগৰ হেলমেটটো গ্লাছখন ক'লা আছিলে পূৰা, মানে কি হয় দিনত ঠিকে থাকে, ৰাতি একো দেখা নাপায়। আৰু গ্লাছখন চেঞ্জ কৰিব লাগিলে 100 টকা, প্লাছ হেলমেটটোৰ এই ফিটা দুডালো নাই, ছিঙি পেলাইছোঁ, সেইকাৰণে এইটো নতুন হেলমেট যোৱাকালি আনিছোঁ। আৰু এতিয়া গৈ থাকোঁ অলপ আগলৈকে। আৰু ইয়াৰ পৰা চাওক, ইয়াৰ পৰা এই ঠাইখিনি চাওক, এই ঠাইখিনি কি ধুনীয়া। ইয়াৰে এইপানে এইখিনিতে আপোনাৰ গুৱাহাটী ইউনিভাৰ্চিটি, সেইটো ভূপেন হাজৰিকাৰ সমাধিক্ষেত্ৰ হয়। আৰু সিপাৰৰ পৰা আপুনি ইপাৰে ঘূৰি আহি কিনে ইপাৰতো ধুনীয়া পৰিৱেশ দেখিবলৈ পাব। এইখিনি জংঘল আৰু পানী লেতেৰা হৈ আছে, এইফালে একদম ধুনীয়া কালাৰ চালাৰ কৰি কিনে সৈতে সৰু ৰাস্তা বনাই দিছে তলৰ ফালে। জালুকবাৰীখন ওপৰৰ পৰা দেখুৱালোঁ, এইবাৰ তলত যাম, তলৰ পৰা চাই ল'ব বৰ্তমানৰ জালুকবাৰীখন কেনেকুৱা হৈ আছে, বলক।
আৰু এতিয়া আহি পালোঁ তলত। অলপ আগতে মই চাওঁ, অলপ আগতে মই আছিলোঁ এইখন ব্ৰিজৰ সেই ওপৰত, তাৰ পৰা জঁপিয়াই দিলে ইয়াতে 2 মিনিটো নালাগে। खत्म बाय बाय टाटा गुड बाय गया এনেকৈ আহি পাওঁ, কিন্তু মোৰ এই বাইকখন থকাৰ কাৰণে 2 কিলোমিটাৰ ঘূৰি আহিব লগা হ'ল। 2 কিলোমিটাৰ এইখিনিৰ পৰা এইখিনি আহিবলৈকে বাইকখনৰ কাৰণে আপুনি এনেকৈ 2 কিলোমিটাৰ ঘূৰি আহিব লগা হৈ গ'ল। 2 কিলোমিটাৰ হ'ব নে নাই লক্ষ্য? হা 2 কিলোমিটাৰ মিনিমাম 2 কিলোমিটাৰ ঘূৰি আহিছোঁ। আৰু তলৰ এইবিলাক চাওক কি ধুনীয়া লগা হৈ আছে। আমিবিলাকে এইবিলাক ঠাই সদায় ঘূৰিয়ে থাকোঁ মানে ইয়াতে ৰখা নহয়, সদায় ঘূৰি থাকোঁ। কিন্তু আপোনাৰ আজি যেনেকৈ ফুৰিব আহিছোঁ ন, এই ফুৰা চিষ্টেমত আহি পোৱা নাই। মানে তই আহিছা নেকি আগতে এনেকৈ ফুৰিব? এনে আমি সদায় ৰেগুলাৰ 4বাৰ 5বাৰ এই ঠাইৰে সদায় আপ ডাউন কৰি থাকোঁ, কিন্তু আমি এনেকৈ ফুৰিব অহা নাই। এনেকৈ ফুৰিব আহি কিনে মানে অলপ এটা মজা লাগে, হয়নে? এটা ভাল লাগে আৰু এনেকৈ ফুৰিব আহি কিনে। আৰু এতিয়া এন্ধাৰো হৈ আহিল লাহে লাহে, আমিও লাহে লাহে গৈ থাকোঁ লক্ষ্য ব'লা। আৰু এতিয়া আগলৈকে গৈ থাকোঁ ব'লক আমি। আৰু ইয়াৰ পৰা আমি যাওঁ বুলি ক'লো যদিও আমি ফটো মাৰোঁতে কিবা কৰোঁতে যোৱা নহ'ল। ইয়াতে এন্ধাৰ হ'ল, নাই কি লক্ষ্য? এন্ধাৰ হৈ গ'ল, ইয়াতে এন্ধাৰ হৈ গ'ল। এতিয়া গৈ থাকোঁ, গৈ পোৱালে আকৌ ৰাতি হৈ যাব। তাৰপিছত আকৌ ভিডিঅ' বনাব একেবাৰে নোৱাৰিম। তো ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট কৰিব, আৰু যিসকলে নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ এৰিছোঁ, বাই বাই।